কুমাৰ গগৈ নেতৃত্ব নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মিক্স আপ আদি। আৰু আজি হৈছে 15 আগষ্ট স্বাধীনতা দিৱস। আৰু এই স্বাধীনতা দিৱসৰ উপলক্ষে আমি আহিছোঁ আজি মাজুলী গড়মূৰ কোৰ্ট ফিল্ডত আজি স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। আৰু সেই উদযাপনৰ মুহূৰ্ত কিছুমান, সেই উদযাপনৰ কাৰ্যসূচী কিছুমান আজি আপোনালোকৰ আগত মই দাঙি ধৰি পেলাই ভালদৰে দেখুৱাব বিচাৰিছোঁ। আপোনালোকে চাবচোন কেনেকুৱা হৈছে। তো সেই বন্ধুসকল, আমি আজি আহি পাই গ'লোঁ গড়মূৰ কোৰ্ট ফিল্ড। আৰু গড়মূৰ কোৰ্ট ফিল্ডত আজি 76তম ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেট কৰা হৈছে। তো আপোনালোকক দেখুৱাই আছোঁ মই আচলতে ইয়াত কেনেকুৱা ধৰণৰ ইয়াত মানে সজাইছে আমাৰ ফিল্ডখন, আৰু ইয়াত মানে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈ আছে আপোনালোকক মই দেখুৱাম। আপোনালোকে চাই থাকক ভিডিঅ'টো, এয়া চাওক সকলোবোৰ ইয়াত মানে আপোনাৰ NCC পাৰ্টি হওক, এইফালে আপোনাৰ কমপ্লিট যি পেৰিড গ্ৰাউণ্ডৰ পাৰ্টি, সেই পাৰ্টিসমূহ ইয়াত এনেদৰে ফলিং হ'বলৈ কৈছে। তো এয়াই চাওক পেৰিড গ্ৰাউণ্ডৰ চাওক আচলতে কিমান ধুনীয়াকৈ সজাইছে, দেখিছেনে আপোনালোকে। এয়া চাওক 76 সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে আমাৰ আজি মাজুলী গড়মূৰ কোৰ্ট ফিল্ডত আমি উদযাপন কৰিছোঁ। এয়া দেখিছেনে, বহুত ধুনীয়া লাগিছে ডেক'ৰেশ্যনবোৰ, আৰু বহুত ধুনীয়াকৈ সজাইছে দেখিছেনে। একদম আৰু ইয়াতে মেইন ইয়াত ভাষণ দিব পৰা ইয়াৰ ওপৰতে জাতীয় পতাকা আছে, এতিয়ালৈকে উত্তোলন কৰা নাই। আৰু বন্ধুসকল আপোনালোকে দেখিছে ইয়াতে বহিবৰ বাবে আমন্ত্ৰিত যিসকল যিসকলক আমন্ত্ৰিত কৰিছে তেওঁলোকক বহিবৰ বাবে ইয়াত এনেদৰে ধুনীয়াকৈ বনাই দিয়া হৈছে, চকী ইয়াত মানে লগাই দিয়া হৈছে। আপোনালোকে চাওক ৰাইজসকল ইয়াতে বহি পেলাই আজি এই স্বাধীনতা দিৱসৰ আয়োজনসমূহ ইয়াৰ পৰা ধুনীয়াকৈ মানে চাব পাৰিব। আৰু এইফালে হৈছে আমাৰ মাজুলী স্বাস্থ্য বিভাগৰ, ইয়াত মানে দেখিছে যাতে মানে ইমান ৰ'দ দিছে, প্ৰখৰ ৰ'দ দিছে, তো যাতে মানে একো মানে ঘটনা নঘটক, যাতে মূৰ চুৰ নুঘূৰাওক। ইয়াতে সাংস্কৃতিক দলৰ বাবে যিসকল মানে সাংস্কৃতিক হিচাপে মানে আহে, নৃত্য গান বাজনা, তেওঁলোকৰ বাবে ইয়াতে আসন গ্ৰহণ কৰিবলৈ ইয়াতে দিছে। বৰ্তমান এতিয়া আমাৰ পেৰেড গ্ৰাউণ্ডৰ যিসকল মানে আমাৰ পুলিচ পাৰ্চনেল মানুহ তেওঁলোক বহি আছে, তো আহিব আৰু সাংস্কৃতিক দিশৰ মানুহসমূহ, তো তেওঁলোকো ইয়াত মানে বহিবহি। আৰু এইবোৰ আসন হৈছে আমাৰ সন্মানীয় সত্ৰাধিকাৰসকলৰ বাবে, যিসকলে এতিয়া বৰ্তমান আসন গ্ৰহণ কৰিছেহি আৰু আহিবলৈ আছে। পতাকাখনে কদাপি নহয় ক্ষয়। জাতীয় পতাকা এখন দেশৰ স্বাধীনতা আৰু আত্মমৰ্যাদাৰ প্ৰতীক। দেশৰ ভৌগোলিক অখণ্ডতা, সাৰ্বভৌমত্ব, জাতীয় আবেগ অনুভূতি, আদৰ্শ কঠিন পৰ্বত মূললৈ ফুকন, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰী, বিষ্ণুৰাম মেধি, মাজুলীৰ প্ৰতিগৰাকী মূৰ্তিযুগী চৰকাৰখনে যোৱা সময়ছোৱাত ৰাজ্যখনৰ প্ৰগতি বিকাশক নতুন গতি দিবৰ বাবে অহৰ্নিশে কাম কৰি আছে। ৰাজ্য প্ৰশাসন ব্যৱস্থাৰ ব্যাপক সংস্কাৰ সাধন কৰি উন্নয়নৰ বহু সংখ্যক অভিলাষী আঁচনি গ্ৰহণ কৰি পেৰেড কমাণ্ডাৰ এৰিয়া লেফটেনেণ্ট দ্বাৰা, সেকেণ্ড পেৰেড কমাণ্ডাৰ এছ এ দীপজ্যোতি কাকতীৰ নেতৃত্বত
আজিৰ কাৰ্যসূচীৰ সন্মানীয় মুখ্য অতিথি মহোদয়ক মাইস্পৰ্শৰ যোগেদি অভিবাদন প্ৰদান কৰিবৰ বাবে আগবাঢ়িছে। Parade Commander AVI Loknath Bora, Second Parade Commander ASI Dipjyoti Kakotir নেতৃত্বত মাননীয় মুখ্য অতিথি মহোদয়ক অভিবাদন প্ৰদান কৰিছে। প্ৰথমে আছে 119 CRPF Battalion ASI Asik মণ্ডলৰ নেতৃত্বত। SI Munsokia নেতৃত্বত ডিস্ট্রিক্ট এক্সিকিউটিভ ফোর্স দল। সাব ইন্সপেক্টর নভেদ চাগগোয়ের নেতৃত্বত 13th APDM। অভিবাদন প্ৰদান কৰিছে SI অবনী কুমাৰ গগৈ নেতৃত্বত ডিস্ট্রিক্ট হোমগার্ডৰ দল। শ্রী রিপু দাসের নেতৃত্বত মাজুলী মহাবিদ্যালয়ের NCC দল। শ্রী বসন্ত মিলুৰ নেতৃত্বত জেংৰাইমুখ মহাবিদ্যালয়ৰ NCC দল। প্ৰাঞ্জল দলের নেতৃত্বত মধ্য মাজুলী পাৰিজাত হাইস্কুল NCC দল। শ্রী বিকাশ কলিতাৰ নেতৃত্বত আউনিয়াটি হাইস্কুল NCC দল। অম্লানজ্যোতি শইকীয়াৰ নেতৃত্বত মেৰাগড় নাৰায়ণদেৱ হায়াৰ ছেকেণ্ডেৰী স্কুল NCC দল। শ্রী বিদুপন দত্তৰ নেতৃত্বত মাজুলী আউনিয়াটি হেমচন্দ্ৰ হাইস্কুলৰ NCC দল। কৃষ্ণকান্ত পায়েঙৰ নেতৃত্বত আউনিয়াটি হেমচন্দ্ৰ হাইস্কুলৰ স্কাউট দল। শ্রী রাজ পেগুৰ নেতৃত্বত গড়মৰ শ্রী শ্রী পীতাম্বৰী হাইস্কুলৰ স্কাউট দল। নিতানন্দ পায়েঙৰ নেতৃত্বত মাজুলী আউনিয়াটি হেমচন্দ্ৰ হাইস্কুলৰ গাইড দল। শ্রীমতী ভিতালী দাসৰ নেতৃত্বত গড়মৰ শ্রী শ্রী পীতাম্বৰী হাইস্কুল গাইড দল। কমলাবাৰী গাৰ্লছ হাইস্কুল গাইড দল সোণালী পায়েঙৰ নেতৃত্বত। অসম আৰক্ষীৰ গৌৰৱ 7 APDM তিতাবৰে বেণ্ড প্ৰদৰ্শনৰ যোগেদি অভিবাদন প্ৰদৰ্শন কৰিব। ধন্যবাদ। প্রতীক প্রদর্শন
বন্ধুসকল ভিডিঅ'টো ইমানেই আৰু কেনেকুৱা হ'ল আপোনালোকে জনাবলৈ নাপাহৰিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদ এনেকেই বঢ়াই দিব মোলৈ আৰু বন্ধুসকল আপোনালোকে অকণমান সহায় কৰি আৰু মোৰ ছাবস্ক্ৰাইবাৰ কেইটামান দি দিয়ক যাতে আপোনালোকে শ্বেয়াৰ কৰক ভিডিঅ'টো কেনেকুৱা হৈছে তেওঁলোকেও জানিবলৈ সেইকাৰণে আপোনালোকে সিমানটো সহায় কৰি দিয়ক মোক অকণমান আগবঢ়াবৰ বাবে সিমানটো সহায় কৰক বাকী ধন্যবাদ থাকিল আপোনালোকৰ দিনটো শুভ হওক